নমস্কাৰ ৰন্থলী গহনাৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম। আজি গহনাৰ ডিজাইনবোৰ দেখাম, লগতে কাম কেনেকৈ কৰে, আমাৰ কাৰিকৰবোৰে কাম কেনেকৈ কৰে, কিমানখিনি ধৈৰ্য সহকাৰে ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ কৰি সন্ধিয়া 6টালৈকে বহি থাকে আৰু বহি কামবোৰ কেনেকৈ কৰে তাৰে অকণমান ভিডিঅ' দেখাম। তাৰ মাজতে ডিজাইনৰ এটা দুটা দেখাই থাকিম। গতিকে এতিয়া আমাৰ কাৰিকৰখিনিৰ মাজলৈ আহিছোঁ। কাৰিকৰ বহুত আছিল। 2020 চনৰ যেতিয়া আপোনাৰ জানুৱাৰী মাৰ্চ মাহত কাৰিকৰ বহুত আছিল, সেই বাহিৰতো আছিল। এতিয়া বৰ্তমান যিহেতু কৰোণাৰ এটা আতংকময় পৰিৱেশ, গতিকে কাৰিকৰ অলপ কমি গৈছে, কামৰ ডিমাণ্ডটো অলপমান কমি আহিছে। এতিয়া নতুনকৈ আকৌ ষ্টাৰ্ট হৈছে। গতিকে এতিয়া আমি কামবোৰ কেনেকৈ কৰে অকণমান দেখাম, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। এইবোৰ আপোনালোকে জনাও দৰকাৰ, কাৰণ এইটো যিহেতু আমাৰ অসমীয়া মানুহৰ এটা সম্পদ। কাৰণ ইয়াত পাট সোণৰ গহনা কাম কৰা হয় আমাৰ অঞ্চলতে। আৰু ইয়াতে কি কৰি আছে এতিয়া এইখন সময়ত চাওক। এইখন হৈছে অৰিজিনেল বেনা, যিটো ডালিমগুটীয়া পাথৰ বুলি কয় বহুতে, আৰু এটা পিংক টাইপত আহে ইয়াৰ কালাৰটো। এখন বেনা ছেট, অকণমান উল্টিয়াই দিয়াচোন, এনেকৈ উল্টাই দিয়া। এইখন বেনা আপোনালোকে চালে গম পাব, এখন বেনা ছেট। ইয়াৰ পিছৰ যিখিনি ফটো হ'ব, ফটোখিনি মই ইউটিউবৰ এটা বেলেগ এটা ভিডিঅ'ত মই আপলোড কৰিম। এয়া বৰ্তমান সোণ লগাই আছে, এয়া পাট সোণ। ইয়াত দেখিছে এইবোৰ, এয়া পাট সোণ কাটি থৈছোঁ। আৰু ইয়াত জুই হিট দি এনেকৈ পাট সোণ লগোৱা হয়। আচলতে জেনেৰেল যিবোৰ ছেট হয়, জেনেৰেল ছেটবোৰত আমি এনেকৈ লগোৱাব নোৱাৰোঁ, কাৰণ ইয়াৰ কষ্টিংটো বহুত আহে। গতিকে এইটো আপোনাৰ অৰিজিনেল ষ্টনৰ হয়। অৰিজিনেল ষ্টনৰ হোৱাৰ হেতুকে ইয়াত আপোনাৰ সোণপাতটো বেছিকৈ লগোৱা হয়। আৰু এইজন মোৰ পাৰ্থপ্ৰতিম বনিয়া, তেখেতক আমি মোৰ মতে লেলা বুলি মাতোঁ। আৰু ইয়াতে আছে এইবোৰ দেখিছে অৰিজিনেল ষ্টনৰ দুগদুগী, আৰু লগতে আছে আপোনাৰ ঢোল জাপি। আপোনালোকক যেনেকুৱা ধৰণৰ লাগে আপোনালোকে ডিজাইনসমূহ মোৰ হোৱাটছআপ নম্বৰত চেণ্ড কৰিব। চেণ্ড কৰি পেলাই যিকোনো ডিজাইন অৰ্ডাৰ কৰিব পাৰে। এইটো মান্তাছা হাৰ, এইবোৰ সকলোখিনি হৈছে জেনেৰেল ষ্টনত। আৰু ইয়াত মাত্ৰ এটাই আছে, এইটো হৈছে অৰিজিনেল ষ্টন। অৰিজিনেল ষ্টনৰ পাথৰবোৰৰ কালাৰ অকণমান পিংক টাইপত আহে। আৰু এটা মোৰ সৰু ভাইটি এটা আছে, ভাইটিটো তাৰ নামটো হৈছে ৱাইফাই। সি বহুত হেল্পফুল হয়। গতিকে সি কাৰোবাক কোনোবাই কিবা এটা ক'লে সি না নকৰে। গতিকে সি বিটছৰ কাম কৰে। সৰু সৰু বিটছবোৰ সি গাঁঠি আছে। আৰু ইয়াতে অলপমান দেখাই দিছোঁ, সৰু সৰু পিচবোৰ ইয়াতে বৰ্তমান ৰখা হৈছে। এইবোৰ পিচ এনেকৈ ৰখা হৈছে। আৰু এইটো ছেটৰ কাম সি বিটছবোৰৰ কাম কৰে। বিটছবোৰৰ কাম কৰিবলৈ অলপ সহজ, গতিকে সি কাম এতিয়ালৈকে শিকা হোৱা নাই, তাকো কাম শিকাব লাগিব। গতিকে এয়াই আজিৰ ভিডিঅ'টো ইমানেই। আৰু আপোনালোকে মোৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। নতুন নতুন গহনাৰ আপডেটবোৰ পাই থাকিব। আৰু লগতে মোৰ হোৱাটছআপ নম্বৰটোত যিকোনো গহনাৰ আপোনালোকে দাম আৰু অৰ্ডাৰ কৰিবলৈ মোৰ হোৱাটছআপ নম্বৰটো ব্যৱহাৰ কৰিব। আজিলৈ ধন্যবাদ।